হাই ফ্ৰেণ্ডছ, অনুৰাগিনীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে প্ৰীতমৰ ব্ৰেণ্ডত চেলবোৰে নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰাৰ বাবে কাকোৱে চিনি নেপালেও কাৰো পৰিচয় এতিয়াই দি ব্ৰেণ্ডত কষ্ট দিবলৈ ডক্টৰে মানা কৰা বুলি দ্বিতীয় জেঠাইকক লগ পাই কথাটো কোৱাত জেঠাইকে চান্সতে ডান্স মাৰিবলৈ তনুষ্কাক প্ৰীতমৰ ঘৰলৈ পঠিয়াই দিব। এতিয়া বাৰু প্ৰীতমৰ তনুষ্কাৰ প্ৰেমত পেলাই দ্বিতীয়ৰ পৰা তনুষ্কাই কাহি লৈ যাব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে সপোনৰ যে এজনী বায়েক আছে বুলি প্ৰিয়াৰ ঘৰখনৰ পৰা লুকুৱাই ৰখাৰ বাবে প্ৰিয়াৰ দেউতাকে কিবা এটা যে নিশ্চয় লুকুৱাই ৰাখিছে বুলি সন্দেহ কৰা কথাটো প্ৰিয়াক কৈছে। এতিয়া বাৰু সত্য কথাবোৰ যদি প্ৰিয়াই গম পায় তেতিয়া বাৰু প্ৰিয়াই সপোনৰ লগত সম্পৰ্ক স্থাপন কৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।